আচলতে চৰকাৰে যিখন চিঠি আমাক দিছে সেইখন আচলতে জনজাতিকৰণ কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ নামত আহিছিল। কিন্তু আজি আমি ইয়াত উপস্থিত দেখা পালোঁ যে জনজাতিকৰণৰ বিষয় লৈ কোনো আলোচনা নহ'ল। যিহেতু ৬টা জনগোষ্ঠী OBC কোটাত অন্তৰ্ভুক্ত, তেনে ক্ষেত্ৰত এই OBCখিনি কেনেকৈ লোৱা যায়, জনসংখ্যাৰ ভিত্তিকত লোৱা যায় না প্ৰত্যেকটো জনগোষ্ঠীক কেনেকৈ দিয়া যায়, এই বিষয়খিনি আলোচনা কৰিল। আমি চৰকাৰক এইখিনিতে যে এই কথাটো একটা গুৰুত্বপূৰ্ণ কথা যে কোচ ৰাজবংশীৰ লগতে ৬টা জনগোষ্ঠীক যি জনজাতিকৰণৰ মৰ্যাদা ব্যৱস্থাটো কৰিব লাগিছিল, কিন্তু নকৰি যিটো OBC ব্যৱস্থাৰ মাজেৰে কেনেকৈ ৬টা জনগোষ্ঠীক মানে ৰিজাৰ্ভেশ্যন কৰা যায় তাৰ কথাটোৱে প্ৰকাশ কৰিলে। আমি এইখিনিতে মানে চৰকাৰক বিশেষভাৱে অনুৰোধ জনাম যাতে এই কোচ ৰাজবংশী নিষ্পেষিত উপেক্ষিত জাতিটোক আমি দীৰ্ঘদিন কৰি অহা সংগ্ৰামক যাতে তেওঁলোকে প্ৰাধান্য দি অতি শীঘ্ৰেই জনজাতিকৰণ কৰাই দিয়ে, আমি এইখিনিয়ে ক'ব বিচাৰিছোঁ। আজিৰ সভাত জনজাতি লৈ বিশেষভাৱে কোনো কথাই উল্লেখ নকৰিলে। দুজন মন্ত্ৰী আমাৰ মাজত আছিল, PW মিনিষ্টাৰ আৰু WPT, তেওঁলোকে ক্ষমা বিচাৰিলে কাৰণ চিঠিখনত তেওঁলোকে জনজাতিকৰণৰ বিষয় লৈ আলোচনা কৰা বুলি চিঠিখনত উল্লেখ কৰিছিল। কিন্তু সেই ক্ষেত্ৰত আমি উপস্থিত হৈ দেখা পালোঁ যে সেই বিষয়ত কোনো আলোচনা হোৱা নাই, কাৰণ OBC ব্যৱস্থালৈ ৬টা জনগোষ্ঠীৰ যিখিনি জনসংখ্যা বা মানুহ আছে সেইখিনিক লৈ কেনেকৈ তাক সংৰক্ষণ কৰা যায় সেই বিষয় লৈ আলোচনা আজি হ'ল। সুবিধাও দিব বিচাৰিছে আৰু লগতে কোচ ৰাজবংশীসকলৰ যিহেতু একেবাৰে প্ৰতাৰণা হৈছে আৰু অতি শীঘ্ৰে আমি সদৌ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনে অতি শীঘ্ৰেই আমি জনসাধাৰণৰ আলোচনা কৰি তীব্ৰ আন্দোলন কৰিম বুলি আশা আপোনালোকৰ আগত আজি প্ৰকাশ কৰিছোঁ আৰু অসম চৰকাৰক এই কথা ধিক্কাৰ দিছোঁ। কাৰণ তেওঁলোকে আজি জনজাতিকৰণ কৰাৰ নামত যিখন আমাক চিঠি ইছ্যু কৰিলে সেইখন নকৰি তেওঁলোকে এখন OBC ব্যৱস্থাৰ যোগেদি কেনেকৈ ৬টা জনগোষ্ঠীক আমাৰ সংৰক্ষণৰ ব্যৱস্থা কৰা যায় এই বিষয়ে আলোচনা কৰি সেইটো কৰাৰ কাৰণে আমি চৰকাৰক বিশেষভাৱে ধিক্কাৰ দিছোঁ। কাৰণ তেওঁলোকে নিষ্পেষিত উপেক্ষিত এই কোচ ৰাজবংশী জাতিটোৰ দীৰ্ঘদিনৰ সমস্যা সমাধান নকৰি ৰাজনীতিভাৱে বঞ্চিত কৰা এই জাতিটোক সুৰক্ষিত নকৰি যিধৰণে আলাই আঠি কৰি আমাক ৰাখিব বিচাৰিছে, এই কথাত আমি গ্ৰীষ্মকালীন অধিৱেশনৰ আগে এক তীব্ৰ আন্দোলন কৰিম বুলি আমি সদৌ কোচ যুৱ ছাত্ৰীৰ তৰফৰ পৰা আজি এই সভাত বা আপোনালোকক আমি ক'লোঁ। কাৰণ কেন্দ্ৰীয় চৰকাৰে প্ৰতিবেদন পঠোৱাৰ কাৰণে অসম চৰকাৰক বাৰে বাৰে তেওঁলোকে নিবেদন কৰি থকা বুলি আমি গম পাইছোঁ। কাৰণ আমি বিগত কোচ যুৱ ছাত্ৰ সন্মিলনীৰ জন্মলগ্নৰ পৰাই যেতিয়া আমি দিল্লীলৈ গৈছিলোঁ তেতিয়াই কৈছে তেখেতসকলে যে আপোনালোকৰ যিটো কোচ ৰাজবংশীসকলৰ লগতে অন্যান্য আৰু 5টা জনগোষ্ঠীক যিবিলাক ক্ৰাইটেৰিয়া লাগে বা যিবিলাক বৈশিষ্ট্য লাগে সিহঁতে তেওঁলোকে অসম চৰকাৰে আজিলৈ কেন্দ্ৰীয় চৰকাৰক পঠোৱা নাই। তেনে ক্ষেত্ৰত অসম চৰকাৰক অতি শীঘ্ৰেই এই বিষয়সমূহ সামৰি কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন পঠাবৰ কাৰণে আমি আজি অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশীসকলে 1960ৰ পৰাই আমি জনজাতিকৰণৰ দাবী কৰি আহিছোঁ আৰু আজি WPT বিভাগৰ জৰিয়তে যিখন আমালৈ পত্ৰ দিছিল তাত 6 জনগোষ্ঠীটোক জনজাতিকৰণৰ কথাটো লিখা আছিল। কিন্তু সভাকক্ষত প্ৰৱেশ কৰি মন্ত্ৰী ৰণোজ পেগুৰ পৰা আমি গম পালোঁ যে সভাখন আচলতে বৰ্তমান 6 জনগোষ্ঠীৰ যে জনজাতিকৰণ দাবী কৰি আছে সেই জনগোষ্ঠীকেইটা যিহেতু তালিকা OBC হিচাপে আছে, OBC হিচাপে অসমৰ উচ্চ শিক্ষানুষ্ঠানত বা চাকৰি বাকৰিৰ ক্ষেত্ৰত কিবা সংৰক্ষণ কৰিব পৰা যায় নেকি, কটা সুকীয়াকৈ সৃষ্টি কৰিব পৰা যায় নেকি, তেনেকুৱা কথাটো ক'লে। এইটোৰ কাৰণে আমি প্ৰথমে দুখ প্ৰকাশ কৰিছোঁ আৰু এই ক্ষেত্ৰত মন্ত্ৰী পীযুষ হাজৰিকাই এটা ক্লিয়াৰিফিকেশ্যন দিছে আচলতে মিটিংখন কোনো 6 জনজাতিকৰণ সম্পৰ্ক নাছিল। আজি এই 6 জনগোষ্ঠীক আমি OBC হিচাপে কিমান পাৰ্চেণ্টেজ আমি ৰিজাৰ্ভেশ্যন কৰিব পাৰোঁ উচ্চ শিক্ষানুষ্ঠানত তাৰ কাৰণেহে হৈছে, তাৰ কাৰণে তেওঁ মাৰ্জনা বিচাৰিছে। কিন্তু আমি কথাটো হ'লগৈ যে আমি দীৰ্ঘদিন ধৰি আজি জনজাতিকৰণ বিচাৰিছোঁ। 1996ত কোচ ৰাজবংশীসকল জনজাতিকৰণ কৰা হ'ল। 2019 চনত বৰ্তমান কেন্দ্ৰত থকা BJP চৰকাৰে ততাতৈয়াকৈ ৰাজ্যসভাত 6 জনজাতিকৰণৰ বিধেয়ক উত্থাপন হ'ল। বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা সৰ্বানন্দ সোণোৱাল ইত্যাদি চৰকাৰৰ দিনত বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 6 জনজাতিকৰণ সম্পৰ্ক মন্ত্ৰী গোটৰ অধ্যক্ষ আছিল আৰু তেওঁৱে আমাক কেইবাবাৰো আলোচনাত মাতি পেলাই তেওঁ নিজেই সমাধান সূত্ৰ দিছিল যে অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশীসকলক আমি ভূঞাম জনজাতি হিচাপে মৰ্যাদা প্ৰদান কৰিম আৰু আনসকলক আমি আদাৰ্ছ হিচাপে বা নিউ হিচাপে মৰ্যাদা কৰিম। কিন্তু আজি 2019 চনৰ পৰা আজি 2022 চন, আজি 2 বছৰ পাৰ হৈ গ'ল। আজি তাৰিখলৈকে ৰাজ্য চৰকাৰখনে
ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে ৰাজ্য চৰকাৰখনে যি আৰ্হি প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰে মডেলি দি দিব লাগিছিল আজিলৈকে নিদিলে, যাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে কৈছে যে অসম চৰকাৰে এতিয়ালৈকে আমাক আৰ্হি দিয়া নাই, মডেল দিয়া নাই, যাৰ কাৰণে আমি জনজাতিকৰণ কৰিব পৰা নাই। এইটো স্পষ্ট হ'ল যে ৰাজ্য চৰকাৰখনে যে আচলতে মডেলি দি নিদিয়াৰ কাৰণে, আৰ্হি প্ৰস্তুত কৰি নিদিয়াৰ কাৰণে আমি জনজাতিকৰণৰ মৰ্যাদাৰ পৰা আজি বঞ্চিত হৈছোঁ, এই কথাটো স্পষ্ট কথা। আমি আজি কৈছোঁ যে এই সভাখনত যে আমি অবিভক্ত গোৱালপাৰা জিলাৰ কোচাছমুখীসকলৰ 1997 16 মেম্বাৰ পাৰ্লিয়ামেণ্টাৰী কমিটিয়ে 6 জনজাতিকৰণ কৰাৰ কাৰণে ক্ৰাইটেৰিয়া ফুলফিল আছে বুলি কৈছে। গতিকে আৰু অসম চৰকাৰে অবিভক্ত গোৱালপাৰা জিলাৰ কোচাছমুখীসকলক MOBC যে মষ্ট আদাৰ বেকৱাৰ্ড ক্লাছ হিচাপে চিহ্নিত কৰিছিল। গতিকে এই মষ্ট আদাৰ বেকৱাৰ্ড ক্লাছৰ কোচাছমুখীসকলক তৎকালে জনজাতিকৰণ কৰিব লাগে। আৰু বৰ্তমান আমাক যিহেতু OBC আৰু লগত আমাক MOBCখিনিকো একেলগে সাঙুৰি একে কোটাত আমাক অন্তৰ্ভুক্ত কৰিছে, গতিকে সেই অন্তৰ্ভুক্ত নকৰি পেলাই MOBCসকলক সুকীয়াকৈ উচ্চ শিক্ষণৰ নামভৰ্তিকৰণৰ ক্ষেত্ৰত বা চাকৰি বাকৰিকৰণৰ সংৰক্ষণ কৰিব লাগে বুলি এই কথাটো ক'লোঁ। আৰু যদি OBCৰ লগত আমাৰ নামনি অসমৰ মানে খিলঞ্জীয়া কোচাছমুখীসকলক মানে বিশেষকৈ MOBCসকলক যদি সাঙুৰি একেধৰণৰ কোটাতে সন্নিৱিষ্ট কৰি আমাক ৰিজাৰ্ভেশ্যন দিয়ে, তেতিয়াহ'লে 1996 আমাক জনজাতিকৰণ কৰিবলৈ যাওঁতে যেনেকৈ উচ্চ শিক্ষানুষ্ঠান বা অন্যান্য ক্ষেত্ৰত আমি সুবিধাৰ পৰা আমি উজনি অসমৰ কোচাছমুখীসকলক ফেৰ মাৰিব নোৱাৰি আমি বঞ্চিত হৈছিলোঁ। একেদৰে আজিৰ এই সভাখনৰ জৰিয়তে চৰকাৰে এই সিদ্ধান্তটো গ্ৰহণ কৰে, তেতিয়াহ'লে আমি নামনি অসমত বিশেষকৈ OBC পৰা যিখিনি আমি MOBC হৈছিলোঁ, সেই MOBCখিনি আমি সেই প্ৰাপ্যৰ পৰা মৰ্যাদাৰ পৰা আমি বঞ্চিত হ'ম। গতিকে সেইকাৰণে আমি ৰাজ্য চৰকাৰখনক কৈছোঁ যে আপুনি সুদৃষ্টিৰে বিশেষকৈ নামনি অসমৰ অবিভক্ত গোৱালপাৰা জিলাৰ খিলঞ্জীয়া ভূমিপুত্ৰ কোচাছমুখী MOBCসকলক তাৎক্ষণিকভাৱে জনজাতিকৰণৰ ব্যৱস্থা কৰিব লাগে, আৰু বাকী থকা কোচাছমুখীসকল আদাৰ্ছ হিচাপে অন্যান্য হিচাপে সংৰক্ষণ দিয়ক, তাত আমাৰ আপত্তি কৰিব লগা নাই। কিন্তু ৰাজ্য চৰকাৰখনে যিকেইটা সম্প্ৰদায় বা আজি কোচাছমুখীসকলে আমি এফালে জনজাতিকৰণ বিচাৰি গৈছোঁ, আনফালে আকৌ আমাক OBC হিচাপে আমাক সংৰক্ষণ কৰিব বিচাৰিছে। এইটো এটা বিপৰীতমুখী কথা। গতিকে আমি আজিৰ তাৰিখত এই মুহূৰ্তত আচলতে চৰকাৰৰ এই প্ৰস্তাৱটো আমি গ্ৰহণেই কৰিব নালাগিছিল। কিন্তু যেতিয়ালৈকে OBC খিনিক আমি ST নহয় বা আমি যেতিয়ালৈকে কোচাছমুখী ST নহয়, আমি সেই মুহূৰ্তলৈকে আমাৰ উঠি অহা প্ৰজন্মৰ শৈক্ষিক পৰিৱেশত বিশেষকৈ উচ্চ শিক্ষণৰ নামভৰ্তিকৰণৰ ক্ষেত্ৰত আমি অলপ সহমত প্ৰকাশ কৰিছোঁ, তাৰমানে আমাৰ আপত্তি নাই বুলি কৈছোঁ। কিন্তু MOBC হিচাপে বা OBC হিচাপে যদি আৰু আমাক যুগান্তৰৰ কাৰণে যদি আমাক সংৰক্ষণ কৰি ৰাখি আমাক প্ৰকৃত অৰ্থত জনজাতিৰ মৰ্যাদাৰ পৰা বঞ্চিত কৰি ৰাখে, তেতিয়াহ'লে অনাগত দিনত বিশেষকৈ আগন্তুক লোকসভা নিৰ্বাচন কিন্তু কোচাছমুখীসকলৰ জাগৃত হ'ব, জাগৰণ হৈ উঠিম, এই কথাটো স্পষ্ট। আমিতো কৈছোঁ যে চলিত গ্ৰীষ্মকালীন অধিৱেশনতেই ৰাজ্যসভাত পৰি থকা জনজাতিকৰণৰ বিধেয়কখন আলোচনা কৰিব লাগে, চৰ্চা কৰিব লাগে, আৰু গৃহীত কৰি যে অবিভক্ত গোৱালপাৰা জিলাৰ কোচাছমুখীসকলক ভূঞাম জনজাতি হিচাপে দিব লাগে, আৰু আন ঠাইত থকা কোচাছমুখী আদাৰ্ছ হিচাপে নিউজ হিচাপে দিব লাগে, এই কথাটো আমি স্পষ্ট কৈছোঁ। যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্ত্ৰীগোটৰ অধ্যক্ষ, তেওঁৱে আমাক মানে মডেলিটি নিৰ্ণয় কৰিছে। তেওঁৰ পৰামৰ্শ অনুসাৰে আমি কোচাছমুখী জনগোষ্ঠীৰ সকলো সংগঠনে আমি জইণ্ট মেম'ৰেণ্ডাম দিছিলোঁ যে অবিভক্ত গোৱালপাৰা জিলাৰ কোচাছমুখীসকলক ভূঞাম জনজাতি হিচাপে মৰ্যাদা দিব লাগে, বাকীসকলক দিয়ে। কিন্তু আজি দেখা গ'ল যে যিগৰাকী মুখ্যমন্ত্ৰীয়ে তেওঁৰ পৰামৰ্শমৰ্মে আমি জইণ্ট মেম'ৰেণ্ডাম দিলোঁ, সেই মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ তাৰিখলৈকে কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগলৈ আমাৰ জনজাতিৰ মডেলিটি বা আৰ্হি সম্পৰ্কত তেওঁ আজিলৈকে প্ৰতিবেদন দিয়া নাই, যাৰ কাৰণে আমি বঞ্চিত হ'ব লাগে। গতিকে কোচাছমুখীসকল যাতে যুগ যুগ ধৰি আমি বঞ্চিত হৈ থাকিব নালাগে, তাৰ কাৰণে তাৎক্ষণিকভাৱে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যসভাত পৰি থকা বিধেয়কখন মানে আলোচনা কৰিব লাগে, গৃহীত কৰিব লাগে, আৰু অভিযুক্ত গোৱালপাৰা জিলাৰ ভূমিপুত্ৰ খিলঞ্জীয়া কোচাছমুখীসকলক যি ন্যায্য প্ৰাপ্য সেই প্ৰাপ্যটো দিব লাগে, এই কথাটো কৈছোঁ। আৰু আমি কৈছোঁ যে আজি NDPৰ সমস্যা সমাধান হ'ল, BLTৰ হ'ল, কিন্তু নামনি অসমৰ এটা জ্বলন্ত সমস্যা আছে KLO সমস্যা। গতিকে সেই KLO সমস্যাটো সমাধান কৰিবৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰিছিল, কিন্তু সেই টুইট কৰাৰ পিছত আজিলৈকে মুখ্যমন্ত্ৰী মহোদয়ে কেন্দ্ৰীয় চৰকাৰৰ লগত বা KLO নেতৃত্বৰ লগত আলোচনাৰ জৰিয়তে শান্তি প্ৰতিষ্ঠা কৰিবলৈ আগবঢ়ায়। গতিকে কোচাছমুখী জাতীয় পৰিষদে আজি আমি এই অসমৰ দিছপুৰৰ এই ৰাজভৱনৰ সন্মুখত আমি এই কথাটো কৈ দিলোঁ যে অতি শীঘ্ৰে KLOৰ লগত আলোচনা কৰক, কমতাপুৰ ৰাজ্যৰ দাবীটোক ৰাজনৈতিকভাৱে সমাধানৰ ব্যৱস্থা কৰক, আৰু কোচাছমুখীসকলৰ অভিযুক্ত গোৱালপাৰা জিলাৰ কোচাছমুখীসকলক ভূঞাম জনজাতি হিচাপে দিয়ক, আৰু অন্য ঠাইৰ কোচাছমুখীসকলক আন ধৰণে পৰিচয় কৰক। এই কথাটোৱে আমি কোচাছমুখী জাতীয় মহাসভাই অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছোঁ। নাই, সেই কথাটো আমি অলপ সন্দেহ কৰিছোঁ যে 6 জনগোষ্ঠীক
মানে OBC হিচাপে সংৰক্ষণ কৰি বা এই বিষয়টোৰ পৰা আঁতৰি আঁতি 6 জনজাতিকৰণৰ পৰা আমাক আঁতৰাই আনিব খুজিছে নেকি? কিন্তু পশ্চিমবংগ জাতীয় পৰিষদে স্পষ্টভাৱে কৈছে যেনেকৈ আমি KAC আমি আদৰি লৈছিলোঁ একেদৰে আমি MOBC হিচাপে যদি আমাক সংৰক্ষণ কৰে আমি মানি ল'ম, কিন্তু তাৰ মানে এইটো নহয় যে আমাৰ মূল দাবী জনজাতিকৰণৰ পৰা আমি আঁতৰি আহিছোঁ। আমি জনজাতিকৰণৰ পৰা আমি এখোজো আঁতৰি অহা নাই আৰু ভৱিষ্যতেও এই কথাটো স্পষ্ট। আৰু যেতিয়ালৈকে জনজাতিকৰণ নহ'ব তেতিয়ালৈকে আমি গণতান্ত্ৰিকভাৱে আমি তীব্ৰ কৰি যাম আন্দোলন, এই কথাটো স্পষ্ট। আচলতে চৰকাৰে যিখন চিঠি আমাক দিছে সেইখন আচলতে জনজাতিকৰণ কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ নামত আহিছিল, কিন্তু আজি আমি ইয়াত উপস্থিত দেখা পালোঁ যে জনজাতিকৰণৰ বিষয় লৈ কোনো আলোচনা নহ'ল। যিহেতু 6টা জনগোষ্ঠী OBC কোটাত অন্তৰ্ভুক্ত, তেনে ক্ষেত্ৰত এই OBCখিনি কেনেকৈ লোৱা যায়, জনসংখ্যাৰ ভিত্তিকত লোৱা যায় না প্ৰত্যেকটো জনগোষ্ঠীক কেনেকৈ দিয়া যায়, এই বিষয়খিনি আলোচনা কৰিলে। আমি চৰকাৰক এইখিনিতে যে এই কথাটো একটা গুৰুত্বপূৰ্ণ কথা যে কোচ ৰাজবংশীৰ লগতে 6টা জনগোষ্ঠীক যি জনজাতিকৰণৰ মৰ্যাদা ব্যৱস্থাটো কৰিব লাগিছিল, কিন্তু নকৰি যিটো OBC ব্যৱস্থাৰ মাজেৰে কেনেকৈ 6টা জনগোষ্ঠীক মানে ৰিজাৰ্ভেশ্যন কৰা যায় তাৰ কথাটোৱে প্ৰকাশ কৰিলে। আমি এইখিনিতে মানে চৰকাৰক বিশেষভাৱে অনুৰোধ জনাম যাতে এই কোচ ৰাজবংশী নিষ্পেষিত উপেক্ষিত জাতিটোক আমি দীৰ্ঘদিন কৰি অহা সংগ্ৰামক যাতে তেওঁলোকে প্ৰাধান্য দি অতি শীঘ্ৰেই জনজাতিকৰণ কৰাই দিয়ে, আমি এইখিনিয়ে ক'ব বিচাৰিছোঁ। আজিৰ সভাত জনজাতিলৈ বিশেষভাৱে কোনো কথাই উল্লেখ নকৰিলে। 2জন মন্ত্ৰী আমাৰ মাজত আছিল, PW মিনিষ্টাৰ আৰু WPT, তেওঁলোকে ক্ষমা বিচাৰিলে কাৰণ চিঠিখনত তেওঁলোকে জনজাতিকৰণৰ বিষয় লৈ আলোচনা কৰা বুলি চিঠিখনত উল্লেখ কৰিছিল, কিন্তু সেই ক্ষেত্ৰত আমি উপস্থিত হৈ দেখা পালোঁ যে সেই বিষয়ত কোনো আলোচনা হোৱা নাই। কাৰণ OBC ব্যৱস্থালৈ 6টা জনগোষ্ঠীৰ যিখিনি জনসংখ্যা বা মানুহ আছে সেইখিনি লৈ কেনেকৈ তাক সংৰক্ষণ কৰা যায় সেই বিষয়লৈ আলোচনা আজি হ'ল। সুবিধাও দিব বিচাৰিছে আৰু লগতে কোচ ৰাজবংশীসকলৰ যিহেতু একেবাৰে প্ৰতাৰণা হৈছে আৰু অতি শীঘ্ৰেই আমি সদৌ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনে অতি শীঘ্ৰেই আমি জনসাধাৰণৰ আলোচনা কৰি তীব্ৰ আন্দোলন কৰিম বুলি আশা আপোনালোকৰ আগত আজি প্ৰকাশ কৰিছোঁ আৰু অসম চৰকাৰক এই কথা ধিক্কাৰ দিছোঁ। কাৰণ তেওঁলোকে আজি জনজাতিকৰণ কৰাৰ নামত যিখন আমাক চিঠি ইছ্যু কৰিলে সেইখন নকৰি তেওঁলোকে এখন OBC ব্যৱস্থাৰ যোগেদি কেনেকৈ 6টা জনগোষ্ঠীক আমাৰ সংৰক্ষণৰ ব্যৱস্থা কৰা যায় এই বিষয়ে আলোচনা কৰি সেইটো কৰাৰ কাৰণে আমি চৰকাৰক বিশেষভাৱে ধিক্কাৰ দিছোঁ। কাৰণ তেওঁলোকে নিষ্পেষিত উপেক্ষিত এই কোচ ৰাজবংশী জাতিটোৰ দীৰ্ঘদিনৰ সমস্যা সমাধান নকৰি ৰাজনীতিভাৱে বঞ্চিত কৰা এই জাতিটোক সুৰক্ষিত নকৰি যিধৰণে আলাই আঠনি কৰি আমাক ৰাখিব বিচাৰিছে, এই কথাত আমি গ্ৰীষ্মকালীন অধিৱেশনৰ আগে এক তীব্ৰ আন্দোলন কৰিম বুলি আমি সদৌ কোচ যুৱ ছাত্ৰীৰ তৰফৰ পৰা আজি এই সভাত বা আপোনালোকক আমি ক'লোঁ। কাৰণ কেন্দ্ৰীয় চৰকাৰে প্ৰতিবেদন পঠোৱাৰ কাৰণে অসম চৰকাৰক বাৰে বাৰে তেওঁলোকে আবেদন নিবেদন কৰি থকা বুলি আমি গম পাইছোঁ। কাৰণ আমি বিগত কোচ যুৱ ছাত্ৰ সন্মিলনৰ জন্মলগ্নৰ পৰাই যেতিয়া আমি দিল্লীলৈ গৈছিলোঁ তেতিয়াই কৈছে তেখেতসকলে যে আপোনালোকৰ যিটো কোচ ৰাজবংশীসকলৰ লগতে অন্যান্য আৰু 5টা জনগোষ্ঠীক যিবিলাক ক্ৰাইটেৰিয়া লাগে বা যিবিলাক বৈশিষ্ট্য লাগে সিহঁতে তেওঁলোকে অসম চৰকাৰে আজিলৈ কেন্দ্ৰীয় চৰকাৰক পঠোৱা নাই। তেনে ক্ষেত্ৰত অসম চৰকাৰক অতি শীঘ্ৰেই এই বিষয়সমূহ সামৰি কেন্দ্ৰীয় চৰকাৰক প্ৰতিবেদন পঠাবৰ কাৰণে আমি আজি অসমৰ ভূমিপুত্ৰ কোচ ৰাজবংশীসকলে 1962 পৰাই আমি জনজাতিকৰণৰ দাবী কৰি আহিছোঁ আৰু আজি WPT বিভাগৰ জৰিয়তে যিখন আমালৈ পত্ৰ দিছিল তাত 6 জনগোষ্ঠীটোক জনজাতিকৰণৰ কথাটো লিখা আছিল। কিন্তু সভাকক্ষত প্ৰৱেশ কৰি মন্ত্ৰী ৰণোজ পেগুৰ পৰা আমি গম পালোঁ যে সভাখন আচলতে বৰ্তমান 6 জনগোষ্ঠীৰ যে জনজাতিকৰণ দাবী কৰি আছে সেই জনগোষ্ঠীকেইটা যিহেতু তালিকা OBC হিচাপে আছে, OBC হিচাপে অসমৰ উচ্চ শিক্ষানুষ্ঠানত বা চাকৰি বাকৰিৰ ক্ষেত্ৰত কিবা সংৰক্ষণ কৰিব পৰা যায় নেকি, কটা সুকীয়াকৈ সৃষ্টি কৰিব পৰা যায় নেকি, তেনেকুৱা কথাটো ক'লে। এইটোৰ কাৰণে আমি প্ৰথমে দুখ প্ৰকাশ কৰিছোঁ আৰু এই ক্ষেত্ৰত মন্ত্ৰী পীযুষ হাজৰিকাই এটা ক্লিয়াৰিফিকেশ্যন দিছে আচলতে মিটিংখন কোনো 6 জনজাতিকৰণ সম্পৰ্ক নাছিল। আজি এই 6 জনগোষ্ঠীক আমি OBC হিচাপে কিমান পাৰ্চেণ্টেজ আমি ৰিজাৰ্ভেশ্যন কৰিব পাৰোঁ উচ্চ শিক্ষানুষ্ঠানত তাৰ কাৰণেহে হৈছে, তাৰ কাৰণে তেওঁ মাৰ্জনা বিচাৰিছে। কিন্তু আমি কথাটো হ'লগৈ যে আমি দীৰ্ঘদিন ধৰি আজি জনজাতিকৰণ বিচাৰিছোঁ। 1996 কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰা হ'ল। 2019 চনত বৰ্তমান কেন্দ্ৰত থকা BJP চৰকাৰে ততাতৈয়াকৈ ৰাজ্যসভাত 6 জনজাতিকৰণৰ বিধেয়ক উত্থাপন হ'ল। বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ দিনত বিত্ত আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 6 জনজাতিকৰণ সম্পৰ্ক মন্ত্ৰী গোটৰ অধ্যক্ষ আছিল আৰু তেওঁৱে আমাক কেইবাবাৰো আলোচনাত মাতি পেলাই
তেওঁ নিজেই সমাধান সূত্ৰ দিছিল যে অবিভক্ত গোৱালপাৰা জিলাৰ কোচাছমুখীসকলক আমি ভূঞাম জনজাতি হিচাপে মৰ্যাদা প্ৰদান কৰিম আৰু আনসকলক আমি আদাৰ্ছ হিচাপে বা নিউ হিচাপে মৰ্যাদা কৰিম। কিন্তু আজি 2019 চনৰ পৰা আজি 2022 চন, আজি 2 বছৰ পাৰ হৈ গ'ল। আজি তাৰিখলৈকে ৰাজ্য চৰকাৰখনে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিবৰ কাৰণে ৰাজ্য চৰকাৰখনে যি আৰ্হি প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰে মডেলি দি দিব লাগিছিল আজিলৈকে নিদিলে, যাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াভাৱে কৈছে যে অসম চৰকাৰে এতিয়ালৈকে আমাক আৰ্হি দিয়া নাই, মডেল দিয়া নাই, যাৰ কাৰণে আমি জনজাতিকৰণ কৰিব পৰা নাই। এইটো স্পষ্ট হ'ল যে ৰাজ্য চৰকাৰখনে যে আচলতে মডেলি দি নিদিয়াৰ কাৰণে, আৰ্হি প্ৰস্তুত কৰি নিদিয়াৰ কাৰণে আমি জনজাতিকৰণৰ মৰ্যাদাৰ পৰা আজি বঞ্চিত হৈছোঁ, এই কথাটো স্পষ্ট কথা। আমি আজি কৈছোঁ যে এই সভাখনত যে আমি অবিভক্ত গোৱালপাৰা জিলাৰ কোচাছমুখীসকলৰ 1997ৰ 16 মেম্বাৰ পাৰ্লিয়ামেণ্টাৰী কমিটিয়ে 6 জনজাতিকৰণ কৰাৰ কাৰণে ক্ৰাইটেৰিয়া ফুলফিল আছে বুলি কৈছে। গতিকে আৰু অসম চৰকাৰে অবিভক্ত গোৱালপাৰা জিলাৰ কোচাছমুখীসকলক MOBC যে মষ্ট আদাৰ বেকৱাৰ্ড ক্লাছ হিচাপে চিহ্নিত কৰিছিল। গতিকে এই মষ্ট আদাৰ বেকৱাৰ্ড ক্লাছৰ কোচাছমুখীসকলক তৎকালে জনজাতিকৰণ কৰিব লাগে। আৰু বৰ্তমান আমাক যিহেতু OBC আৰু লগত আমাক MOBCখিনিকো একেলগে সাঙুৰি একে কটাত আমাক অন্তৰ্ভুক্ত কৰিছে, গতিকে সেই অন্তৰ্ভুক্ত নকৰি পেলাই MOBCসকলক সুকীয়াকৈ উচ্চ শিক্ষানৰ নামভৰ্তিকৰণৰ ক্ষেত্ৰত বা চাকৰি বাকৰিকৰণৰ সংৰক্ষণ কৰিব লাগে বুলি এই কথাটো ক'লোঁ। আৰু যদি OBCৰ লগত আমাৰ নামনি অসমৰ মানে খিলঞ্জীয়া কোচাছমুখীসকলক মানে বিশেষকৈ MOBCসকলক যদি সাঙুৰি একেধৰণৰ কটাতে সন্নিৱিষ্ট কৰি আমাক ৰিজাৰ্ভেশ্যন দিয়ে, তেতিয়াহ'লে 1996ত আমাক জনজাতিকৰণ কৰিবলৈ যাওঁতে যেনেকৈ উচ্চ শিক্ষানুষ্ঠান বা অন্যান্য ক্ষেত্ৰত আমি সুবিধাৰ পৰা আমি উজনি অসমৰ কোচাছমুখীসকলক ফেৰ মাৰিব নোৱাৰি আমি বঞ্চিত হৈছিলোঁ। একেদৰে আজিৰ এই সভাখনৰ জৰিয়তে চৰকাৰে এই সিদ্ধান্তটো গ্ৰহণ কৰে, তেতিয়াহ'লে আমি নামনি অসমত বিশেষকৈ OBC পৰা যিখিনি আমি MOBC হৈছিলোঁ, সেই MOBCখিনি আমি সেই প্ৰাপ্যৰ পৰা মৰ্যাদাৰ পৰা আমি বঞ্চিত হ'ম। গতিকে সেইকাৰণে আমি ৰাজ্য চৰকাৰখনক কৈছোঁ যে আপুনি সুদৃষ্টিৰে বিশেষকৈ নামনি অসমৰ অবিভক্ত গোৱালপাৰা জিলাৰ খিলঞ্জীয়া ভূমিপুত্ৰ কোচাছমুখী MOBCসকলক তাৎক্ষণিকভাৱে জনজাতিকৰণৰ ব্যৱস্থা কৰিব লাগে আৰু বাকী থকা কোচাছমুখীসকল আদাৰ্ছ হিচাপে অন্যান্য হিচাপে সংৰক্ষণ দিয়ক, তাত আমাৰ আপত্তি কৰিব লগা নাই। কিন্তু ৰাজ্য চৰকাৰখনে যিকেইটা সম্প্ৰদায় বা আজি কোচাছমুখীসকলে আমি এফালে জনজাতিকৰণ বিচাৰি গৈছোঁ, আনফালে আকৌ আমাক OBC হিচাপে আমাক সংৰক্ষণ কৰিব বিচাৰিছে। এইটো এটা বিপৰীতমুখী কথা। গতিকে আমি আজিৰ তাৰিখত এই মুহূৰ্তত আচলতে চৰকাৰৰ এই প্ৰস্তাৱটো আমি গ্ৰহণেই কৰিব নালাগিছিল। কিন্তু যেতিয়ালৈকে OBC মানে খিনিক আমি ST নহয় বা আমি যেতিয়ালৈকে কোচাছমুখী ST নহয়, আমি সেই মুহূৰ্তলৈকে আমাৰ উঠি অহা প্ৰজন্মৰ শৈক্ষিক পৰিৱেশত বিশেষকৈ উচ্চ শিক্ষানৰ নামভৰ্তিকৰণৰ ক্ষেত্ৰত আমি অলপ সহমত প্ৰকাশ কৰিছোঁ, তাৰ আমাৰ আপত্তি নাই বুলি কৈছোঁ। কিন্তু MOBC হিচাপে বা OBC হিচাপে যদি আৰু আমাক যুগান্তৰৰ কাৰণে যদি আমাক সংৰক্ষণ কৰি ৰাখি আমাক প্ৰকৃত অৰ্থত জনজাতিৰ মৰ্যাদাৰ পৰা বঞ্চিত কৰি ৰাখে, তেতিয়াহ'লে অনাগত দিনত বিশেষকৈ আগন্তুক লোকসভা নিৰ্বাচন কিন্তু কোচাছমুখীসকলৰ জাগৃত হ'ব, জাগৰণ হৈ উঠিম, এই কথাটো স্পষ্ট। আমিতো কৈছোঁ যে চলিত গ্ৰীষ্মকালীন অধিৱেশনতেই ৰাজ্যসভাত পৰি থকা জনজাতিকৰণৰ বিধেয়কখন আলোচনা কৰিব লাগে, চৰ্চা কৰিব লাগে আৰু গৃহীত কৰি যে অবিভক্ত গোৱালপাৰা জিলাৰ কোচাছমুখীসকলক ভূঞাম জনজাতি হিচাপে দিব লাগে আৰু আন ঠাইত থকা কোচাছমুখীক আদাৰ্ছ হিচাপে নিউ হিচাপে দিব লাগে, এই কথাটো আমি স্পষ্ট কৈছোঁ। যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্ত্ৰীগোটৰ অধ্যক্ষ, তেওঁৱে আমাক মানে মডেলিটি নিৰ্ণয় কৰিছে। তেওঁৰ পৰামৰ্শ অনুসাৰে আমি কোচাছমুখী জনগোষ্ঠীৰ সকলো সংগঠনে আমি জইণ্ট মেম'ৰেণ্ডাম দিছিলোঁ যে অবিভক্ত গোৱালপাৰা জিলাৰ কোচাছমুখীসকলক ভূঞাম জনজাতি হিচাপে মৰ্যাদা দিব লাগে, বাকীসকলক দিয়ে। কিন্তু আজি দেখা গ'ল যে যিগৰাকী মুখ্যমন্ত্ৰীয়ে তেওঁৰ পৰামৰ্শমৰ্মে আমি জইণ্ট মেম'ৰেণ্ডাম দিলোঁ, সেই মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ তাৰিখলৈকে কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা বিভাগলৈ আমাৰ জনজাতিৰ মডেলিটি বা আৰ্হি সম্পৰ্কত তেওঁ আজিলৈকে প্ৰতিবেদন দিয়া নাই, যাৰ কাৰণে আমি বঞ্চিত হ'ব লাগে। গতিকে কোচাছমুখীসকল যাতে যুগ যুগ ধৰি আমি বঞ্চিত হৈ থাকিব নালাগে, তাৰ কাৰণে তাৎক্ষণিকভাৱে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যসভাত পৰি থকা বিধেয়কখন মানে আলোচনা কৰিব লাগে, গৃহীত কৰিব লাগে আৰু অবিভক্ত গোৱালপাৰা জিলাৰ ভূমিপুত্ৰ খিলঞ্জীয়া কোচাছমুখীসকলক যি ন্যায্য প্ৰাপ্য সেই প্ৰাপ্যটো দিব লাগে, এই কথাটো কৈছোঁ। আৰু আমি কৈছোঁ যে আজি NDPৰ সমস্যা সমাধান হ'ল, BLTৰ হ'ল, কিন্তু নামনি অসমৰ এটা জ্বলন্ত সমস্যা হৈছে KLO সমস্যা। গতিকে সেই KLO সমস্যাটো সমাধান কৰিবৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই টুইট কৰিছিল, কিন্তু সেই টুইট কৰাৰ পিছত আজিলৈকে মুখ্যমন্ত্ৰী মহোদয়ে কেন্দ্ৰীয় চৰকাৰৰ লগত বা KLO নেতৃত্বৰ লগত আলোচনাৰ জৰিয়তে শান্তি প্ৰতিষ্ঠা কৰিবলৈ আগবঢ়ায়। গতিকে কোচাছমুখী জাতীয় পৰিষদে আজি আমি এই অসমৰ দিছপুৰৰ এই ৰাজভৱনৰ সন্মুখত আমি এই কথাটো কৈ দিলোঁ যে অতি শীঘ্ৰে KLOৰ লগত আলোচনা কৰক, কমতাপুৰ ৰাজ্যৰ দাবীটোক ৰাজনৈতিকভাৱে সমাধানৰ ব্যৱস্থা কৰক আৰু কোচাছমুখীসকলৰ অভিযুক্ত গোৱালপাৰা জিলাৰ কোচাছমুখীসকলক ভূঞাম জনজাতি হিচাপে দিয়ক আৰু অন্য ঠাইৰ কোচাছমুখীসকলক আন ধৰণে পৰিচয় কৰক, এই কথাটোৱে আমি কোচাছমুখী জাতীয় মহাসভাই অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছোঁ। নাই, সেই কথাটো আমি অলপ সন্দেহ কৰিছোঁ যে 6 জনগোষ্ঠীক
মানে OBC হিচাপে সংৰক্ষণ কৰি বা এই বিষয়টোৰ পৰা সাউতৰি জাতি 6 জনজাতি জনজাতিকৰণৰ পৰা আমাক আঁতৰাই আনিব খুজিছে নেকি কিন্তু কোচাং জাতীয় পৰিষদে স্পষ্টভাৱে কৈছে যেনেকৈ আমি KAC আমি আদৰি লৈছিলোঁ একেদৰে আমি MOBC হিচাপে যদি আমাক সংৰক্ষণ কৰে আমি মানি ল'ম কিন্তু তাৰ মানে এইটো নহয় যে আমাৰ মূল দাবী জনজাতিকৰণৰ পৰা আমি আঁতৰি আহিছোঁ আমি জনজাতিকৰণৰ পৰা আমি এখোজ আঁতৰি অহা নাই আৰু ভৱিষ্যতেও এই কথাটো স্পষ্ট আৰু যেতিয়ালৈকে জনজাতিকৰণ নহ'ব তেতিয়ালৈকে আমি গণতান্ত্ৰিকভাৱে আমি তীব্ৰতৰ কৰি যাম আন্দোলন এই কথাটো